নমস্কাৰ, আসসালামু আলাইকুম। অন্যান্য ভিডিঅ'ৰ দৰে আজিও আমি এখন ভিডিঅ' লৈ আহিছোঁ। এইখন ভিডিঅ' হয়। এই লিষ্টখনত যিসকলৰ নাম আছে তেওঁলোকে চৰকাৰী 12,000 কোটি টকা পাব। তো আজি এইখন ভিডিঅ' চাওক, এই লিষ্টখন চাওক। যিসকলৰ এইখন লিষ্টত নাম আছে তেওঁলোকৰ জিঅ'টেক, নন জিঅ'টেক দুয়োটাই এইটো লিষ্টত আছে। সেইসকলে চৰকাৰী লেট্ৰিন পাব আৰু এই লেট্ৰিনখনত যিসকলৰ নাম আছে তেওঁলোকে 12,000 টকা পাব নিজৰ বেংক একাউণ্ট। চাওক আজি এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। প্ৰথমতে ইয়াতে চাব চিৰিয়েল নাম্বাৰ, গ্ৰাম পঞ্চায়ত নেম, ভিলেজ নেম, ইনভিটেশ্যন নেম, ফেমিলি আইডি বা এপ্লিকেশ্যন আইডি। তাৰপিছত আপোনালোকে ইয়াতে চাইছে ফেমিলি হেড, ফাদাৰ্ছ বা হাজবেণ্ড নেম, মোবাইল নাম্বাৰ, জেণ্ডাৰ, কেটেগৰী, সাব কেটেগৰী, তাৰপিছত ইণ্টাৰনেট 1। ইয়াতে আপুনি চাওক এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট। তাৰপিছত ইয়াতে লাষ্টত পাব ডেট অফ আপোনাৰ জিঅ' টেগিং। জিঅ' টেগিং ইয়াতে চাইছে এইবিলাকৰ জিঅ' টেগ আছে, কিছুমানৰ জিঅ' টেগ নাই, এইবিলাকও পাব। যিবিলাকৰ জিঅ' টেগ হোৱা নাই এতিয়ালৈকে অচিৰে আপোনালোকৰ ঘৰত আহি আপোনালোকৰ জিঅ' টেগটো কৰি লৈ যাব। তো চাওক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই লিষ্টখন আপোনালোকে চাবলৈ বা আপোনাৰ নিজৰ মোবাইলত দেখিবলৈ যিকোনো এটা মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অন কৰিব। মই অন কৰি ল'লোঁ। তাৰপিছত ইয়াতে লিখিব, চাৰ্চ বাৰত লিখিব SBM ৰিপৰ্টছ। তাৰপিছত চাৰ্চ বাৰত ক্লিক কৰি দিব। আপোনালোকে চাই আছে মেনু, যিটো স্বচ্ছ ভাৰত মিছন প্ৰথমত যিটো লিংক আছে সেইখনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাইছে SBM 2.0 IMISF ৰিপৰ্ট। আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াতে চাব হাউচ হল্ডছ অফ ফেজ 2/CSC ৰিপৰ্ট। ইয়াতে চাব MR 13 ব্ৰেকেটত আছে A1। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পাছত আপোনালোকে চাই আছে ইয়াতে অসম সকলো ষ্টেট শ্ব' হ'ব। ইয়াতে আমি যিহেতু অসমত থাকোঁ, অসমখন চিলেক্ট কৰি লৈছোঁ। তাৰপিছত স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত সকলো ডিষ্ট্ৰিক্ট শ্ব' কৰিব। মই বঙাইগাঁওখন চিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। তাৰপিছত আকৌ স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত আপোনালোকে চাইছে ব্লকটো শ্ব' কৰিছে। নিজৰ নিজৰ ব্লকটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আকৌ স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত আপোনালোকে সকলো পঞ্চায়ত শ্ব' কৰিছে। তাৰপিছত আপোনালোকে পঞ্চায়তটো চিলেক্ট কৰি ল'ব। চাওক এইটো লিষ্ট আহি গ'ল। প্ৰথমতে চিৰিয়েল নাম্বাৰ, পঞ্চায়ত নাম্বাৰ, ভিলেজ নেম, হেবিটেশ্যন নেম, ফেমিলি আইডি, এপ্লিকেশ্যন আইডি, ফেমিলি হেড, ফাদাৰ্ছ নেম, তাৰপিছত মোবাইল নাম্বাৰ, জেণ্ডাৰ, কেটেগৰী, সাব কেটেগৰী, ইণ্টাৰনেট 1, এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট, ডেট অফ জিঅ' টেগিং। তো এইখনেই হয় সেইটো লিষ্ট। আপোনালোকে চালে কেনেকৈ চেক কৰিলে। তো আপোনালোকে যদি এই ভিডিঅ'খন দেখি আপোনালোকৰ যদি অলপো সহায় হৈছে বা ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'খন লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ফেচবুকত চালে পেজখন ফ'ল' কৰি দিব আৰু ইউটিউবত চালে ছাবস্ক্ৰিপশ্যন কৰি দিব। ধন্যবাদ।